শিল্পীৰ শব্দটো শুনিবলৈ কিমান ধুনীয়া নহয়। আচলতে আমাৰ দৰে শিল্পীবিলাকৰ দুখৰ কথা কোনো শুনিব নিবিচাৰে। দেশখনতে ভীষণ আকাল, ধনীবোৰ টকাৰ জোৰত চলি আছে আৰু দুখীয়াবোৰ বুজিছ, দুখীয়াবোৰ সাহায্যত। কিন্তু এই আমাৰ দৰে এইবাৰ উপাৰ্জন নোহোৱা শিল্পীবোৰৰ খবৰ কোনে ৰাখিছে? অৱশ্যে কি জানে, আপুনি শুনাৰ দৰে সাহায্যৰ শব্দটো মই শুনিছো। আপুনি ভাবি চাওকচোন, এই সাহায্য শব্দটোত কিমান যে সততা সোমাই আছে। কিন্তু এই সাহায্য আপুনি মই ভবাৰ দৰে যোগ্যজনে কেতিয়াও নাপায়। পাব মাত্ৰ সেই ডাঙৰ ডাঙৰ সাহায্য দিয়া মানুহবিলাকৰ ইচ্ছা। তেওঁলোকৰ ইচ্ছা হলে এদিনৰ বাবেই যাকেই মন যায় তাকে ষ্টাম্প মাৰি শিল্পী যোগ্য কৰি ল'ব। বুজি নাপাব, এই চৰকাৰে বস্তু দিওঁতে কিয় দাসত্বৰ বলি হ'ব লগা হয় এই যোগ্যজন? সেইদিনা মোকো মাতিছিল জানে, সাহায্য। পাছত তাতকৈ গম পালো মোৰ ভাগৰখিনি বোলে বেলেগেহে পালে। আশা নকৰো। কি জানাই, এই সময়খিনিত অসহায় হৈ পৰিছে। উপায় নাই, আমাৰ এই আত্মসন্মানবোৰক লৈ যদি কোনোবাই অৱহেলা কৰে নহয়, বৰ দুখ লাগে। এই সমাজখনে সুখৰ ৰ'দ বিলাবলৈ গৈ নিজে কি যে আন্ধাৰৰ মাজত সোমাই পৰিল নহয়। আচলতে এই কথাবিলাক শিল্পী হলেহে বাৰুকৈ বুজি পোৱা যায়। মইতো এই সমাজৰ বাবে আধাটো বয়স পাৰ কৰিম, পাৰিম নে বাকী কেইটা সময় এনেকৈ পাৰ কৰিম? কিন্তু কেতিয়াবা সেই চৰকাৰৰ তলতীয়া মানুহবিলাকলৈ বৰ বিতৃষ্ণা লাগে। যোগ্যজনক জীয়াই জীৱিত সন্মান নিদিয়ে। মৃত্যুৰ পাছত তেহেঁতি আকৌ সেই ফটোখনত গৈ ডাঙৰকৈ মালা এডাল আৰি ফটো মাৰিব আৰু কব, শিল্পীলৈ বোলে শ্ৰদ্ধা যাচিছো। সেইবাবে তাহাঁতক কবলৈ মন যায়, হেৰৌ, জীয়াই থাকোতে যদি এই সন্মানখিনি নিদিয়, মৰাৰ পিছত অন্তত সেই ফটোকপিত মালাডাল দি তহঁতি নকবি, এই শিল্পীক শ্ৰদ্ধা যাচিছো বুলি নকবি। আমাৰ সহ্যই নহয়, সহ্যই নহয়।